সন্মানীয় ছাৰ বাইদেউসকল, NPSৰ তৰফৰ পৰা অৰ্থাৎ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ তৰফৰ পৰা এটি নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে NPS কৰ্মচাৰীসকলৰ ক্ষেত্ৰত। NPSৰ ৱেবছাইটত লগ ইন হোৱাৰ কাৰণে নতুন নিয়ম প্ৰযোজ্য হৈছে 1 এপ্ৰিল 2024 পৰা। আৰু কেনেকৈ এই লগ ইন কৰিব লাগে আৰু এই লগ ইন কৰাৰ ছিষ্টেমটো কি, এই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। শেষলৈকে ভিডিঅ'টো চাব। আৰু যদিহে ইংটেপ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। তো NPSৰ নতুন লগ ইন নিয়ম পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত নতুন নিৰাপত্তা স্তৰ প্ৰৱৰ্তন কৰিছে। ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ ৱেবছাইটত লগ ইন কৰাৰ প্ৰক্ৰিয়া আৰু চেক একাউণ্ট 1 এপ্ৰিলত সলনি হৈছে। NPSৰ কেন্দ্ৰীয় অভিলেখ ৰক্ষা সংস্থা CRA ব্যৱস্থাই আধাৰ ভিত্তিক লগ ইন প্ৰমাণীকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে। এতিয়া ইউজাৰে NPS ৱেবছাইটত লগ ইন হ'বলৈ ID আৰু ব্যক্তিগত পাছৱাৰ্ডৰ প্ৰয়োজন হ'ব। পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষই PFRDয়ে বিচৰা মতে পৰিৱৰ্তন অনুসৰি লগ ইনৰ 2টা কাৰকৰ আধাৰ ভিত্তিক প্ৰমাণীকৰণ জড়িত থাকিব। NPSত আধাৰৰ 2টা কাৰক প্ৰমাণীকৰণ ব্যৱস্থা কি? আহক জানিবলৈ যত্ন কৰোঁ। 2টা কাৰকৰ আধাৰ প্ৰমাণীকৰণ ব্যৱস্থাই আঙুলিৰ ছাপ আৰু ফয়েল স্পুফিং প্ৰচেষ্টা প্ৰমাণ কৰিবলৈ অতিৰিক্ত পৰীক্ষা যোগ কৰে, যাৰ ফলত লেনদেন সুৰক্ষিত হয়। 2 ষ্টেপ ভেৰিফিকেশ্যনৰ সুবিধাসমূহ কি কি আহক জানিবলৈ যত্ন কৰোঁ। প্ৰমাণীকৰণৰ এটি অতিৰিক্ত স্তৰ যোগ কৰি 2 ষ্টেপ অথেণ্টিকেশ্যন প্ৰণালীটোৱে অকৰ্তৃত্বশীল অভিগম প্ৰতিৰোধ কৰিলে অধিক সুৰক্ষা প্ৰদান কৰে। উন্নত সুৰক্ষা নতুন পদ্ধতিৰ সৈতে NPS CRA ব্যৱস্থা প্ৰণালীৰ সামগ্ৰিক প্ৰমাণীকৰণ আৰু প্ৰৱেশ আন্তঃগাঁথনি সুদৃঢ় কৰা হৈছে, সম্ভাৱ্য সুৰক্ষা ভংগ আৰু অকৰ্তৃত্বশীল অভিগমৰ বিৰুদ্ধে উন্নত সুৰক্ষা প্ৰদান কৰি। হাউ টু লগ ইন টু NPS ইউজিং 2 ফেক্টৰ অথেণ্টিকেশ্যন। NPSত কেনেকৈ আপুনি 2 ফেক্টৰ অথেণ্টিকেশ্যন কৰি লগ ইন কৰিব। প্ৰথমতে NPSৰ ৱেবছাইট খুলিব লাগিব। ৱেবছাইটত গৈ লগ ইনত ক্লিক কৰি প্ৰাণ নাম্বাৰ আৰু IPIN নাম্বাৰ আপুনি দিব লাগিব। তাৰপিছত নিউ পেজ খোল খাব। তাতে প্ৰাণ বা IPIN টেব আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি ইউজাৰ ID আৰু পাছৱাৰ্ড দিব লাগিব। তাৰপিছত কেপচা ভেৰিফিকেশ্যন কৰিব লাগিব আৰু তাৰপিছতে আধাৰ 2 ষ্টেপ ভেৰিফিকেশ্যনৰ অপশ্যনটো খোল খাব। আপুনি আধাৰ নাম্বাৰ ইণ্টাৰ কৰাৰ কাৰণে এটি স্লট পাব। আধাৰ নাম্বাৰ ইণ্টাৰ কৰিব আৰু চেণ্ড OTPত ক্লিক কৰিব। লগে লগে আপোনাৰ মোবাইলত এটাই OTP আহিব, যিটো আধাৰ নম্বৰৰ লগত লিংক আছে। আৰু তাৰপিছত OTP দিয়াৰ পিছত আপুনি ভেৰিফাই কৰিব লাগিব। আৰু ভেৰিফাই হোৱাৰ পিছত আপুনি NPS একাউণ্টত সুৰক্ষিতভাৱে আপুনি লগ ইন হ'ব পাৰিব।